My YouTube চেনেল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজলৈ আহিছোঁ বহুত দিনৰ মূৰত তো ভিডিঅ'লৈ আৰু ডেইলি দিবলৈ চেষ্টা কৰি আছোঁ গাইজ দি আছোঁ আৰু তো গাইজ আমি আছোঁ গুৱাহাটী লালমাটি বুলি কয় আৰু ইয়াতে আছে আমাৰ 3 দিনৰ পেণ্ডেল আছিলে ইয়াতে আৰু আজি ছেকেণ্ড নিশা আৰু কালি প্ৰথম নিশা গ'ল আৰু গাইজ দেখুৱাই আছোঁ আপোনালোকক বলক কিমান মানুহ হৈছে পেণ্ডেললৈ যাই চাওঁ ইয়াতে ৰুম আছিলে আমাৰ ইয়াতে ৰুম মাৰাই গাইছ আৰু এতিয়া চুকেও ডিউটিত গ'ল আৰু মই গৈ আছোঁ আৰু তো গাইছ মানে কি ক'ম আৰু গুৱাহাটী মহৰ উৎপাতটো বেছি গাইছ এইটো পাখো আমাৰ আৰু গাইছ ডিউটিত যাই আছোঁ আৰু এইটো ৰুম আমাৰ আৰু এইটো গেটটো এতিয়া যাই আছোঁ পেণ্ডেললৈ আৰু এইটো আমাৰ পেণ্ডেলটো ৰুমৰ কাষতে পেণ্ডেলত ধুনীয়া মানুহ লাইন লাগি আছে আৰু এতিয়া সোমাব ভিতৰত আৰু ঘৰ হ'ল আমাৰ কপালী এইটো আগৰ চাইড এতিয়া মানুহ সোমোৱা নাই এতিয়া মানুহ সোমাব আৰু এইফালে আছে আমাৰ চুলে বিহানে নাটক আৰম্ভ আৰু অৰ্কেষ্ট্ৰাৰ বাজি গ'ল চিন ওলাই গ'ল গাইছ প্ৰথমটো গান গাইছ কাষ্টিং চলি আছে শিল্প বিসৰ্জন দিবলৈ বাধ্য নকৰা পৰাই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দি আছে আৰু নাটকৰ লাষ্ট টাইমত মানে শ্ৰদ্ধাঞ্জলি দিয়া হয় নাটক শেষ হৈ গ'ল আৰু মানুহবিলাক ওলোৱা আৰম্ভ হ'লৰ পৰা নাটক শেষ হ'ল গাইছ ৰুমত যাই আছোঁ দে আৰু